ল'ৰা মানে কি? হয়তো আজি মোৰ কথাখিনি শুনি পেলাই আপোনাৰ দুটোপাল চকুলো নষ্ট হ'ব পাৰে, তথাপিও এবাৰ শুনক ল'ৰা মানে কি। আপোনালোকে কয় ন, ল'ৰা মানে পাগল, বেকাৰ। হয়, আমিবোৰ পাগলেই হয়। আমি নিজৰ লগতে জীৱন যুদ্ধ কৰি ভাগৰি যাওঁ, আমি পাগলেই হৈ যাওঁ। আমিবোৰে জীৱনত জীয়াই থাকিবলৈ প্ৰতিদিনে জীৱনৰ লগত যুদ্ধ কৰিবলগীয়া হয়। যদি আমি টকা উপাৰ্জন কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ আপোন মানুহবিলাকেও আমাক সন্মান নকৰে, নিদিয়ে এষাৰ মৰমৰ মাত। সুখৰ হাঁহি এটা দেখি কেতিয়াও কোনো এজন ল'ৰাক ধৰিব নোৱাৰিব যে ই বহুত দুখত আছে বুলি। ল'ৰাই কেতিয়াও দেখাই নুফুৰে যে সি কিমান দুখত আছে। মা দেউতা, ঘৰৰ সকলোকে সুখী কৰি ৰাখিবৰ কাৰণে আমি বহুত দূৰত থাকিবলগীয়া হয়। এতিয়া যেনেকৈ ময়ো আছোঁ ইয়াত, কেৱল আনৰ বাবে আমি নিজৰ জীৱনটো কেতিয়াবা ত্যাগ দিবলগীয়া হয়। একাংশই কয় যে ল'ৰাই নেকান্দে, কিন্তু ল'ৰাই কান্দে। কেতিয়া কান্দে গম পায়নে? সিহঁতি কেতিয়াও দেখাই নেকান্দে, সিহঁতি মনৰ ভিতৰতে কান্দে। যেতিয়া জীৱন যুদ্ধ কৰি হাৰি যাবলগীয়া হয়, তেতিয়া এজন ল'ৰাই কান্দে। যেতিয়া নিজৰ আপোন মানুহবিলাকেও অচিনাকিৰ নিচিনা ব্যৱহাৰ কৰে, তেতিয়া এজন ল'ৰাই কান্দে। যেতিয়া তেওঁ নিজৰ মাক দেউতাকৰ চকুত চকুলো দেখা পায়, তেতিয়া এজন ল'ৰাই কান্দে। যেতিয়া এজন ল'ৰাই ঘৰখনৰ সমস্ত দায়িত্ব পালন কৰিবলগীয়া হয়, তেতিয়া এজন ল'ৰাই কান্দে। আপুনি কেতিয়াও নক'ব যে এজন ল'ৰাই নাকান্দে বুলি। এটা কথা গম পায়নে? 18 বা 20 বছৰ ইমানটো বয়স হোৱাৰ পাছত ল'ৰাৰ যি সপোন থাকে সেইবিলাক চব পাহৰি এটাই কথা ভাবে যে সেইটো টাইমত আমি কি কৰি চলিম জীৱনটো। হয়তো তেওঁ সৰুতে ভাবি থ'ব পাৰে যে মই আমুক হ'ম তামুক হ'ম, কিন্তু যেতিয়া সেই বয়সটো হৈ যায়, তেতিয়া এজন ল'ৰাই বুজি পায় যে আমি জীৱনটোত আচলতে কি কৰি চলিম। 20-22 বছৰ পাছতেই এজন ল'ৰাৰ জীৱনটোৱে সলনিয়ে হৈ পৰে সিহঁতৰ মাত কথাবিলাক। ল'ৰা হৈ জন্ম লোৱাটো ইমান সহজ কথা নহয়। কেতিয়াবা এনেকুৱা লাগে যে নিজকে নিজে শেষে কৰি দিওঁ, কিন্তু আকৌ ভাবিব লগা হয় যে আকৌ কেনেকৈ আৰম্ভ কৰোঁ। কেতিয়াবা বহুত ল'ৰা বহুত ৰাতিলৈকে সাৰে থাকে, কিয় জানেনে? সিহঁতৰ মনত এটাই কথা চলি থাকে যে আমি জীৱনত কি কৰিম, কেনেকৈ থাকিম, কেনেকৈ কটাম বাকী সময়বিলাক। আপোনালোক প্ৰায় বহুতেই কয় যে কি ল'ৰাবোৰ পাগল, এটা মস্ত পাগল, এইটো মস্ত পাগল, এনেকৈ ধৰণে কথা কয়। কিন্তু হয়, ল'ৰাবোৰ পাগলেই হয়। কিয় জানেনে? যেতিয়া নিজৰ সপোনবিলাক নিজৰ জীৱনৰ লগত যুঁজ কৰি ভাগৰি পৰে, তেতিয়া এজন ল'ৰাই পাগলৰ নিচিনা ব্যৱহাৰ কৰে, পাগলৰ নিচিনা আচৰণ কৰে। তাৰ মূৰত তেতিয়া একোৱে নেখেলায় যে কি হৈছে মানে এনেকুৱা নিচিনা। কিন্তু সেইটো টাইমত কোনেও সুধি নাচায় যে এইটো কিবা সমস্যা হৈছে নেকি, কিবাটো প্ৰব্লেম হৈছে নেকি, কোনেও সুধি নাচায়। সেয়েহে ল'ৰাৰ ওপৰত এনেই কিছুমান বদনাম দিয়াতকৈ, বেকাৰ পাগল এইবিলাক কোৱাতকৈ সেই ল'ৰাজনক সুধিব যে ভাই তোৰ কিবা হৈছে নেকি, কিবা প্ৰব্লেমত পৰিছ নেকি, তই কিবা প্ৰব্লেম হৈছে যদি ক, যদি হেল্প কৰিব পাৰোঁ হেল্প কৰিম, যদি নোৱাৰোঁ সাহস দিম, এইবিলাক কথা কওক। ল'ৰাটোৱে তেতিয়া মনত বহুত সাহস পাব, নহ'লে সি বহুত অকলশৰীয়া নিচিনা অনুভৱ কৰে। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে যদি চালে, তেনেহ'লে যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' বটনটো ক্লিক কৰি দিব, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।